Welcome to enjoy my handcraft channel. আজি আপোনালোকৰ ওচৰত দাঙি ধৰিব ওলাইছোঁ মোৰ এটা আন নতুন হেণ্ডক্ৰাফ্ট। গতিকে এইটো আপোনালোকে চাই কেনেকুৱা পায় মোক জনাব। এইটোৰ নাম হ'ল মৰিশালী। ইয়াৰ নাম মৰিশালী। মৰিশালী এইটোৰ কাৰণে দিছোঁ যি নেকি ইয়াত এটাও ভাল বস্তু নাই বুলিবলৈ, ইয়াত কোনো এটাই আদৰৰ বস্তু, কোনো এটা বস্তু ইয়াত আদৰৰ বস্তু নাই। গোটেইকেইটা মৰিশালীত যিকেইটা বস্তু ব্যৱহাৰ হয় সেইকেইটা বস্তু ইয়াত আছে। যেনেকৈ আপোনালোকে চাই লওক, এইটো হ'ল কাউৰী। কাউৰী কি কোনোবাই পালে নেকি? কোনেও নাপালে। সি তাক কি মৰম কৰে। সি যিমানেই ভাল কথা, যিমানেই ভাল সুৰত গান গাওক, তথাপিতো কাউৰীৰ মাত কোনোৱে ভাল নাপায়। কাউৰী তাক কোনোৱে আদৰ নকৰে। গতিকে এইটো হ'ল কাউৰী। তাৰপিছত এইটো হ'ল সাপ। এইটো ড্ৰেগন বুলি কোৱা যায়। তাক কি কোনোবাই পালে নেকি? সাপ কোনোবাই পালে নেকি? তাক কোনোবাই মৰম কৰে নেকি? সাপক কোনোবাই গাখীৰ খুৱাই পালে নেকি? কেতিয়াও নাপালে। গতিকে এইটোও একেবাৰে অস্পৃশ্য জিনিচ, আমাৰ অস্পৃশ্য বস্তুৰ নিচিনা, যাক নেকি কোনোৱে মৰম নকৰে। তাৰপিছত এইটো হ'ল শিয়াল। শিয়ালটোক কোনোবাই মৰম কৰে নেকি? শিয়ালটোকো কোনোৱে মৰম নকৰে। শিয়ালেই। সি যিমানেই ভাল সুৰত সন্ধিয়া হওক, কিবা এটা হওক, সি অথচ ভাল এটা সুৰত গান গায়। তাৰ সুৰত সি গান গাইছে, কিন্তু আমি তাৰ মাতটো শুনি ইমানেই বেয়া পাওঁ, যিটো মাতত নেকি আমি হয়তো তাক খুব বেয়া পাওঁ। গতিকে এই অস্পৃশ্য জিনিচ ইয়াত মোৰ আছে। তাৰোপৰি এইটো হ'ল ফেঁচা। ফেঁচাক কি কোনোবাই ভাল পায় নেকি? ফেঁচাক কেতিয়াও কোনোৱে ভাল নাপায়। ফেঁচাই মাতিলেও অন্তত মানুহৰ অলপমান কি এটা ভয়ৰ আতংকৰ এটা ভাৱ আহি যায়। এইটো ফেঁচা। এই দুটা হ'ল AK-47। কি AK-47ক ভয় নকৰা মানুহ কোন আছে? ইয়াততো কোনো ভয় নকৰা মানুহ নাই। AK-47 যাৰ হাতত থাকে সেই মানুহজনকে ভয় কৰে। অথচ মানুহজনৰ গাত যিমানে শক্তি থাকক নাথাকক, কিন্তু AK-47টোৱে মানুহক ইমানেই শক্তি বঢ়ায় যে অন্তত তাৰ গাত হাতীৰ শক্তি আহি যায় যদি তাৰ হাতত এটা যদি AK-47 থাকে। এইটো হ'ল শগুন। শগুনটোকতো কোনো পালা মানুহ নাই। শগুনকতো আজিলৈকে কোনেও নাপালে। শগুনটোক কি কোনোবাই মৰম কৰে নেকি? সি অথচ আমাৰ উপকাৰ কৰে। সি আমাৰ গেলা পচা খাই আমাৰ হেৰিৰ পৰা, দুৰ্গন্ধৰ পৰা, বীজাণুৰ পৰা আমাক মুক্ত কৰি ৰাখে, কিন্তু তথাপিতো শগুনটোক কোনেও ভাল নাপায়। এইটো হ'ল ডেড বডি। কি ডেড বডি হয়তো নিজৰ মানুহটোৱে হয়তো ঘৰৰ মানুহটো মৰি যায়, কিন্তু অথচ নমৰাৰ আগমুহূৰ্তত প্ৰিয়, কিন্তু মৰি যোৱাৰ পিছত তাক ঘৰৰ মানুহে ভয় কৰা হৈ যায়। ঘৰৰ মানুহে ভয় কৰে, তাৰ ওচৰত যাবৰ কাৰণে ভয় কৰে। এইটো হ'ল ডেড বডি। ঠিক এইটো এটা লাও কলা, স্কাল যিটো কয়, এইটো লাও কলা। এই এটা মৰম ইয়াত মৰম কৰা মানুহ কোনো নাই। অলপ নিজৰে ঘৰৰে মানুহ আছিল, কিন্তু তাৰ যেতিয়া নেকি সৰি বচি যোৱাৰ পিছত লাও খলাটো হৈ গ'ল। লাও খলাটোক মৰম কৰা মানুহ কোনো নলয়। এইটো ঠিক এইটো তেনেকুৱা তাৰ হেৰিটো জোকাটো। এইটো গ্ৰেনেডটোক ভয় নকৰা মানুহ কোন? গ্ৰেনেডটোক চবেই ভয় কৰে। যে গ্ৰেনেড যেনেকৈ এটা সৰু ল'ৰাৰ হাতত থাকিলেও, সৰু ল'ৰাটোক এটা ভীমাকাৰ মানুহেও সেই সৰু ল'ৰাটোক হ'লেও গ্ৰেনেডটো যদি হাতত থাকে তাৰ গ্ৰেনেডটোক ভয় কৰে। গতিকে সেয়ে ইয়াৰ নাম দিছোঁ মই মৰিশালী। যেনেকৈ ধৰি লওক, এই আমাৰ যেতিয়া নেকি ইয়াতে ক'ৰবাত বিস্ফোৰণ হৈ যায়, যেনেকৈ অভাৰব্ৰিজত একবাৰ যে বিস্ফোৰণ হৈছে, কোন চনত মই চনটোৰ নামটো পাহৰিলোঁ, সেই অভাৰব্ৰিজখনেদি কিমান মানুহ যাতায়াত কৰি থাকে, কিন্তু যেতিয়া নেকি বিস্ফোৰণ হৈছিল, বিস্ফোৰণ হোৱাৰ পিছত সেইপিনে যাতায়াতে মানুহৰ বন্ধ হৈ গৈছিল। বিস্ফোৰণ হোৱাৰ পিছত তদ্ৰূপ তেনেকুৱা, যদি এই বস্তুকেইটা যদি আপোনাৰ মানে হেৰি হয়, য'তেই থাকক নাথাকক, তাৰ প্ৰতি মানুহৰ এটা ভয় ভাৱ বা এটা মানুহৰ ঘৃণাৰ ভাৱ, বিতৃষ্ণা এটা আহাৰ নিচিনা আহে। সেয়েহে ইয়াৰ নাম মই মৰিশালী। যদি এতিয়াই এই জেগাটো এনেই এটা হেৰি হৈ আছে, পপুলাৰ হৈ আছে, কিন্তু যদি ইয়াতে এটা যদি গ্ৰেনেড এটা বিস্ফোৰণ হৈ যায়, এইখিনি হঠাৎ মৰিশালীৰ নিচিনা হৈ যায়। মৰিশালী মানে শ্মশান নহয়, য'ত নেকি জনশূন্য হৈ পৰে এই বিস্ফোৰণৰ ফলত। গতিকে বন্ধু বান্ধৱীসকল,
সেয়ে ইয়াৰ নাম দিছোঁ মই মৰিশালী। যদি আপোনালোকে এই হেৰিটো মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক চইচ আৰু ছাবস্ক্ৰাইব কৰিব, গতিকে নাপাহৰিব। ইয়াৰ পিছত আন এটা আৰু 2 এদিনৰ ভিতৰত দেখিবলৈ পাব। গতিকে আজিলৈকে আহোঁ ইমানেই। জয় আই অসম।